ভাই মোৰ মোক মাছটো মাৰ মোক মাৰ তহঁতে মাৰ বস্তু ঘূৰি গ'লে ৰজাং মোক বস্তু ঘূৰি গ'লে তোৰ ঘৰ আহা বুলি শুনিছিলোঁ মই তোৰ ঘৰটো কি আকৌ গুচি গ'ল নেকি কোনে খালা তোৰ ঘৰটো কোনে নিলে তোৰ ঘৰ ঘৰ কি কম মোৰ ঘৰটো মাজৰ মানুহ খাইছি ওপৰৰ পৰা ঠিকে আছি মাজৰ মানুহ মোক এক কামোৰ মাৰছি মোক কি হৈছে মই ক'ব পৰা নাই নাম আহে তাৰমানে বুলি কয় কিন্তু ঘৰটো মোৰ নামটো অহা নাই বাকী লিষ্টখনত আছে ঘৰটোৰ নামটো অহা নাই মই ঘৰো ভাঙিলোঁ মোৰ পুৰণা ঘৰটো এতিয়া মই চাগে টিং চিঙত তৰা বোলে মোৰ ৰাতি তৰা দেখা পাওঁ মই এবাৰ চব চাবেই চৰকাৰে মোৰ দি মোক ঘৰলৈ দি ভাল কিবা হাজিৰা কৰি খাই থাকোঁ চব ঘৰটো মোৰ অৱস্থা বেয়া মই ঢেকুনে পাৰি থাকোঁ মোৰ বেৰা নাই ৰাতি মস্ত খাপ ওলাই জোক ওলাই কি কৰিম কিবা এটা কৰ মোক কিবা দি চৰকাৰে ঘৰটো দি মোক কমচে কম লেট্ৰিন দিছে গম পাইছোঁ কিন্তু বুকুত লাগছি ঘৰটো দি পেটটো আছে বাৰু পেটটো খাৱাৰ কাৰণে আছে থাকবা কাৰণে দি বেলেগক দিছে মোৰ কিয় দিয়া নাই মোক দি ঘৰটো দিলে মোৰ কমচে কম ভাল হয় চলি বলি আছে পঢ়া দিগদাৰ হ'ব মোৰ গম পাইছেনে চলি বলিকেইটা মোক ইমান চাইলোঁ ঘৰটো আকৌ ভাঙিব নাগিছে মই ভাঙিব নাগিছে মানে কি নাম আহা বুলি কৈছে মোক বেলেগে নাম আহা বুলি ক'লে মই ভাঙিবই লাগিব নে ভাঙিবই লাগিব চাওঁ মোৰ কাষতে ঘৰগিলা আছে মাজে ঘৰটো মই ভাঙি দিছোঁ একো নহ'ব মোৰ কি হ'ব মই চৰকাৰক কৈছোঁ মোক ঘৰটো দিবই লাগিব মোৰ নাম কিয় কাটছে মোৰ নামটো কিয় কাটছে কাটবা নালাগিছিল মোৰ নামটো কিয় কাটলি মোৰ নাম মই কিহত থাকিম মোক মাৰে মোক ঠালা মৰে মোক মাৰ কি কৰিবি ৰজৰ কাৰণে নামিবি মোক মাৰ তহঁতে মোক খাই পেলো একো নালাগে একো নাই তোক নামাৰে কোনো নামাৰে নহয় তিৰি তুৰি অৰুণোদয়ৰ নাম আছিল বুলি কৈছিল সিটো নাহিল সিটোৰো নাম নাহিল মই একো নেদে কি দিব মোক কৈছিল মোক কি দিব এতিয়া মোক মই মন্দিৰত যাওঁ চুপ চাকি দিওঁ ঘৰটো নামো আহে বুলি এইটো নাই একো নাপাওঁ চাকৰি তাকৰি কিনে তোৰ হ'ব তোক চাকৰিও হ'ব মোক চাকৰি নালাগে মোক চাকৰি নালাগে মোক কিবা ঘৰটো দিব লাগে মোক কিবাকৈ ঘৰটো দিব লাগে ভগৱানক চিন্তি ঘৰটো হ'লে মোৰ চিন্তা নাই দেই মই চলি বুলি কেতিয়া কিবাকৈ পঢ়ি ডাঙৰ মানুহ হ'ব পাৰিব মোক ঘৰটো লাগে মোক ঘৰৰ নামটো ভগৱান মোক ঘৰৰ নামটো দি কিবাকৈ ভগৱানক চিন্তা কৰিছোঁ ঘৰৰ নামটো দি মোক ঘৰৰ নামটো দি লৈছোঁ ভগৱান ঘৰৰ নামটো দি কিবা কি আহিলে কৈছে মোক ঘৰৰ নামটো দিবই লাগিব ঘৰৰ নামটো দিব লাগে মোৰ মতে কি দিব লাগে মোক দিবে একে ঘৰটো মাৰি দিবে ঘৰ দিয়া মানুহ হৈছিল এডোখৰত মেম্বাৰ আছিল গাঁৱৰ বুলি কৈছে আমাৰ বুলি কৈছে ই মেইন গাঁৱৰ মেম্বাৰ ঘৰ নাই মই ঘৰ নেদে ভোট দিব লাগিব ভালকৈ টাইমত